নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটি অন্য ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান অসমৰ অৰ্থনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। আহকচোন আৰম্ভ কৰোঁ আমাৰ আজি ভিডিঅ'টি। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আজি লৈ অহা প্ৰথম কুৱেশ্যনছটো আছে, অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ আছে ডেভিড স্কটে, কেপ্টেইন ৱেলছে, C.A. ব্ৰুছে, ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C.A. ব্ৰুছে। বন্ধু বান্ধৱীসকল, আহকচোন আগবঢ়োঁ আমি নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে? অপশ্যনসমূহ আছে গোৱালপাৰাৰ দুধনৈত, খ ধুবুৰী গৌৰীপুৰত, গ চিৰাঙৰ বিজনীত, ঘ যোৰহাটৰ টুকলাইত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যোৰহাটৰ টুকলাইত। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, যোৰহাটৰ টুকলাইত স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ আছে 1811 চনত, খ 1911 চনত, গ 1915 চনত, ঘ 1911 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1911 চনত। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে? অপশ্যনসমূহ আছে গুৱাহাটীত, নলবাৰীত, বঙাইগাঁও, দুলীয়াজানত। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দুলীয়াজানত। বন্ধু বান্ধৱীসকল, আহকচোন আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ, নেক্সট তথা অন্তিম কুৱেশ্যনটোলৈ। বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যনটো তথা অন্তিম কুৱেশ্যনটো আগবঢ়োৱাৰ আগতে আপোনালোকক বিনম্ৰভাৱে জনাই থওঁ যে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, এই ভিডিঅ'টো লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব নিশ্চয় নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তথা এনেকুৱা ধৰণৰ কুৱেশ্যনছসমূহ অসম GK ৰিলেটিভ এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকৰ বাবে আগবঢ়াই থাকিম, গতিকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটি। নেক্সট কুৱেশ্যনটি আছে, অসমত সৰ্বপ্ৰথম কিমান চনৰ ৰেলপথ স্থাপন কৰা হৈছিল? অপশ্যনসমূহ আছে 1870 চনত, 1875 চনত, 1882 চনত, 1884 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1882 চনত। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম, গতিকে